Hello friends, welcome back to our YouTube channel AK Vlogs and Entertainment. আপোনালোকে থাম্বনেইলটো চাই চাগে গমে পাই গৈছে আমি আজি এতিয়া ক'ত গৈ আছো। আসলতে এই প্লেনটো আপোনাৰ প্ৰি প্লেন নহয়, হঠাতে আমাৰ প্লেনিং হৈ গৈছিলে। গতিকে আপোনাৰ গধূলিৰ ভাগত হ'লে আমি ওলাই আহিছো। আমি এতিয়া গৈ আছো আপোনাৰ জাগিৰোডৰ নিজৰা পাৰ্ক বুলি এখন ঠাইলৈ, য'ত আপোনাৰ বহুত ধুনীয়া ধুনীয়া চাবলৈ বস্তু আছে। আমাৰ মানুহখিনিয়ে আপোনাৰ কিছুমান ঠাই চাবৰ কাৰণে বা সেই কৰাৰ কাৰণে আপোনাৰ বাহিৰত যোৱাৰ কাৰণে খুব এটা আগ্ৰহ প্ৰকাশ কৰে, কিন্তু আমি যদি ভালদৰে চাওঁ তেতিয়া আমাৰ অসমতে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। গতিকে আমি এনেকুৱা ঠাই এক্সপ্ল'ৰ কৰোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো বেছি পলম নকৰোঁ আৰু আপোনালোকক লৈ গৈ আছোঁ জাগিৰোডৰ এটা মনোমোহা দৃশ্য চোৱাৰ কাৰণে। Late nights, been on long flights, stayed on strange time. It's a strange time in my life. I took a drive home to clear my mind, and I ended back at your spot for what felt like the millionth time. Reconnection from separate sections, cause we could meet in the middle with no sense of direction. If it's sun up to sundown, we mess around, we're way too involved now. I never wanted someone to disappear, to just get out of here. এতিয়া আমি পাইছোঁ আপোনাৰ ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আমি আহি পাইছোঁ আৰু এইখিনিতে আপোনাৰ লিখা আছে চাইনবোৰ্ডত ইয়াত নগাঁৱৰ ডিষ্টেঞ্চ হৈছে আপোনাৰ উচ্চ মাধ্যমিক বিদ্যালয় ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আপোনাৰ নগাঁৱৰ ডিষ্টেঞ্চ হৈছে 52 আৰু আমি জাগিৰোডলৈ গৈ আছোঁ। জাগিৰোডৰ মাত্ৰ 8 কিলোমিটাৰ, ঠিক 5-10 মিনিটৰ ভিতৰত আমি জাগিৰোড গৈ পাম। আৰু ইয়াত আমি অকণমান ৰখিছোঁ, অলপ ৰেষ্ট লৈছোঁ আৰু ইয়াৰ পৰা সোনকালে যাম, কাৰণ আপোনাৰ গধূলি হ'লে অসুবিধা হৈ যাব। গতিকে আমাৰ লগত আহি থাকক আৰু লগতে আমি গোটেই ৰাস্তাটো আপোনাৰ লগত কথা শ্বেয়াৰ কৰি যাম, কাৰণ বহুত দীঘল ৰাস্তা আপোনাৰ কথা শ্বেয়াৰ কৰি গ'লে বহুত দীঘল ৰাস্তাও যদি যেন লাগে। গতিকে বলক আমাৰ লগত। গুৱাহাটী হৈ আহিলে আপোনালোকে জাগিৰোড চাৰিআলিৰ পৰা ৰাইট ল'ব লাগিব নিজৰা পাৰ্কলৈ। জাগিৰোড নিজৰা পাৰ্কলৈ আপোনালোকে ৰাইট ল'ব লাগিব আৰু জাগিৰোড চাৰিআলিৰ পৰা মাত্ৰ 1 কিলোমিটাৰ। আমি এতিয়া ভিতৰৰ ৰাস্তাটোৰে গৈ আছোঁ আৰু ঠিক 5-10 মিনিটৰ পিছতে আপোনালোকক আমি জাগিৰোডৰ নিজৰা পাৰ্ক দেখুৱাম। আৰু এতিয়া শেষত বিচাৰি আমি আহি পালোঁ আমাৰ গন্তব্যস্থান নিজৰা পাৰ্ক। আপোনাৰ নিজৰা পাৰ্ক হয়, শিশু উদ্যান হয়, আৰু আপোনাৰ ৰাইজে কাৰ পাৰ্কিং বা আপোনাৰ বাইক পাৰ্কিং আছে, তাৰ কাৰণে আপোনাৰ কোনো পইচা দিব নালাগে, এইটো ফ্ৰী হয়। আৰু ইয়াত সৰু সুৰা দোকানো কিছুমান ৰাখিছে। আমি আপোনালোকক লৈ আহিলোঁ ইয়াত নিজৰা পাৰ্কলৈ, জাগিৰোড নিজৰা পাৰ্কলৈ লৈ আহিলোঁ। ইয়াত দেখিছোঁ ইয়াত খুব সুন্দৰ গেট, এই গেটেৰে আমি যাম। আৰু প্ৰথমতে আমাৰ কংকনে টিকেট কাটি আছে, টিকেটটোক আমি ল'বই লাগিব। যিকোনো ঠাইত গ'লে টিকেট ল'বই লাগিব প্ৰৱেশ কৰিবলৈ হ'লে। লৈছোঁ আমি এণ্ট্ৰি কৰিছোঁ ফ্ৰেণ্ডছ। চাব ভিতৰৰ দৃশ্য চাওক, ইয়াত বহুত মানুহ আহিছে। ইয়াত সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে ইয়াত আপোনাৰ গোটেই ব্যৱস্থা কৰা হৈছে।
আপোনালোকে এইবিলাক বেক চাইডে দেখিবলৈ পাইছে চাগে, আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। আপোনাৰ যে ক'লা ক'লা দেখা পাইছে সেইখিনি আচলতে আপোনাৰ পানী পৰি আছে শিলৰ, সেইকাৰণে আপোনাৰ পুৰা ৰং চেঞ্জ হৈ গৈছে। আৰু যেতিয়া আপোনাৰ বৰষুণৰ ছিজন হ'ব ন, তেতিয়া আপোনাৰ ইয়াৰ পানী ফ্ল'টো অলপ বেছি হয় আৰু গোটেই ঠাইখিনি আপোনাৰ মোটামুটি পানীৰে ভৰি পৰে। কিন্তু যিহেতু খৰালি টাইম হয়, বৰষুণ ভালকৈ হোৱা নাই, তাৰ কাৰণে আপোনাৰ অলপ পানী কম হৈ আছে। সেইকাৰণে ল'ৰা ছোৱালীবিলাক খেলি আছে, ইয়াৰ পৰা পিনে গৈ আছে, চাই ভালে লাগে। কিন্তু আপোনাৰ আৰু চাব মজা আহে যেতিয়া আপোনাৰ বাৰিষাৰ ছিজন হয়, পানী ফ্ল'টো বেছি হয়, চাৰিওপিনে পানী। এইটো বহুত পাথৰ আছে, সেইকাৰণে আপুনি পাথৰৰ সেই মাজেৰে আপোনাৰ পানীৰ যিটো সোঁত বয়, সেইটো চাই কিনে আমেজটো বেলেগ হয়। আৰু ইয়াত আমাৰ অমলে পানীৰে মুখ ধুই আছে, বহুত ধূলি হৈছেতো, ধূলিৰ ছিজন, গতিকে আপোনাৰ ধূলিয়ে হৈ গৈছে গোটেইখিনি। সেইকাৰণে আৰু ইয়াত আছে আপোনাৰ অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গড়। এটা নহয়, দুটা নহয়, 3টা আছে। এইটো হ'ল আপোনাৰ ডাঙৰ এটা, আৰু এইটো হৈছে আপোনাৰ মাজত এটা, আৰু এই পিনে আছে ছটা মুন্না বাচ্চা নানা গড়। ইয়ো যদি সঁচা জীৱিত গড় হ'লে তেতিয়া হেংকাই মাৰি দিলা হয়, ভাগ্য ভাল মূৰ্তিহে বাচি গ'লোঁ। কিন্তু এইকেইটা আপোনাৰ চাই কিনে সৰু বাচ্চাগিলাখানে খুব ভাল পায়। ওচৰত বাৰু দেখা নাই যদিও আপোনাৰ এইকেইটাকে আৰু অৰিজিনেল হিচাপত ধৰি লৈছে, আৰু সৰু বাচ্চা যিকোনো কথা ধৰি লয়, আৰু আপোনালোকে ধৰি নল'ব। ফ্ৰেণ্ডসকল, আপোনালোকে দেখিবলৈ পাইছে চাগে এডাল গছ, এডাল ঠিক গছো নহয়, এডাল সিহঁতে বনাই, এইটো আপোনাৰ ধুনীয়াকৈ সজাই লৈছে। গছৰ মাজেৰে আপোনাৰ ৰাস্তা এটা, এনেকৈ মানুহ অহা যোৱা কৰিব পাৰে। আৰু ওপৰ পিনে আছে আপোনাৰ সজাই ৰাখিছে ধনেশ পক্ষী, হাঁহ আৰু বহুত কিবা কিবি, নাম চাম নাজানো বাৰু। কি আচৰিত ন, চাই কিনে ভাল লাগিছে। এটা প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা বস্তু দেখিবলৈ পাইছোঁ। আৰু এই 3টা হৈছে আপোনাৰ চিম্পাঞ্জী, এটা পুৰা চেলিউট কৰি আছে। আৰু বাকী দুজন সৰু সৰু চাগে ফেমিলি হয়, আৰু সৰু সুখী পৰিয়াল, সুখী পৰিয়াল। তামাম দি আছে দেখোন। দাঁত কেইটা আছে? 32টা দাঁত আছে জানো? কেইটা আছে গোটেইকেইটা বনোৱা দাঁতহে, থৰি না মানুহ হয়। আৰু ইয়াতে দেখিবলৈ পাইছোঁ 2টা ডলফিন মাছ হয়। এইটো আপোনাৰ পানীৰ তলতো নাই, পানীৰ ওপৰত আছে, অৰ্থাৎ বতাহতে উপঙি আছে। আৰু ফ্ৰেণ্ডসকল, আপোনাৰ ইয়াৰ ডলফিনৰ চকুকেইটা চাওকচোন, পূৰা এনেকুৱা লাগে যেন পূৰা জিন্দায়ে আছে, আৰু এতিয়া পানীত জাপ মাৰি দিব। আৰু ইয়াতে আপোনাৰ এটা আছে ডাইনাছৰ, বম ডাঙৰ ডাইনাছৰ, দীঘলো। ডাইনাছৰটো আপোনাৰ বহুত বছৰ আগতে বিলুপ্ত হৈ গৈছিলে, কিন্তু ইয়াত আপোনাৰ শিলৰ প্ৰতিমূৰ্তি হিচাপে ৰাখি দিছে। আৰু ফ্ৰেণ্ডসকলে এটা লক্ষ্য কৰিছেনে, ইয়াৰ ভৰিৰ নখকেইটা চাওকচোন, ইমান দীঘল। এইটো চাগে মাইকী ডাইনাছৰে হ'ব, কাৰণ মাইকী হেৰিহে আপোনাৰ নখ বহুত দীঘল থাকে। এইটো হৈছে বনৰ ৰজা বাঘ, আৰু এই বাঘটো চোৱাৰ কাৰণে বহুতখিনি মানুহে আহিছে। আৰু এই ছোৱালীজনী আপোনাৰ বাঘটোৰ ওচৰলৈকে আহিছে। এইটো যদি অৰিজিনেল বাঘ হ'লেই হয়, তেতিয়াতো খাই মাৰিলেই হয়, আৰু এনেকৈ মানুহবিলাক ওচৰত আহি কিনে চাবও নোৱাৰিলে হয়। শিলৰ মূৰ্তিৰ কাৰণে সকলোৱে চাব পাৰিছে, ভালো লাগিছে। ফ্ৰেণ্ডছ, এতিয়া আমি যাবলৈ ওলাইছোঁ, 5টা বাজিলে, আৰু ইয়াত 5টা বজাৰ লগে লগে বন্ধ কৰি দিয়ে, আৰু আন্ধাৰো হৈ আহিছে। আমি বহুত দূৰ যাব লাগিব গুৱাহাটীলৈ, আৰু আপোনালোকক আমি এই নিজৰা পাৰ্কৰ ভিতৰত সকলো দৃশ্য দেখুৱালোঁ। নিশ্চয় আপোনালোকে চাই ভাল পাইছে, আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বাই বাই জাগিৰোড, চি ইউ চুন।